586 বছৰ পুৰণি এডাল বেঙেনা গছ। ঐ দীপ, উঠা, বগীবিল পালো, উঠা। তোমাৰ নামটো কোৱাচোন, কৈ দিয়াচোন নামটো কৈ দিয়া নামটো। লুকা চুৰি খেলি আছে। ৰাতিপুৱা 6:30 আমি অলপ আগত আহি পালো আৰু আমি বৰ্তমান য'ত আছো শিৱসাগৰৰ গড়মূৰ। অহা 2-3 দিনলৈকে ইয়াতে আছো। ঐতিহাসিক জেগাবোৰ আছে, সকলোবোৰ ভিজিট কৰিবলৈ চেষ্টা কৰিম। আজি ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল। ভাই এইফালে চোৱা, এইফালে আমাৰ জিজে স্পটৰ কেমেৰামেন। সন্মুখত গৈ আছে ৱাটাৰমেন, হাতত পানী লৈ বোলে ৱাটাৰ বয়। আৰু এইটো আমাৰ বডিগাৰ্ড, লুকছটো বডিগাৰ্ড টাইপে পুৰা একদম ৰাফ এণ্ড টাফ মানে। আৰু এইজন আমাৰ ভাইটি, জিজে ফেমিলিৰ নামটো কৈ দিয়া। গতিকে আজি ভাইটি আমাক গোটেইখিনি ফুৰাব। ক'ত লৈ যাবা আজি? মই বগীবিল ব্ৰিজ। ওকে, এতিয়া আমি আহি পাইছোঁ সোণপুৰা চেপন ৰোড। এতিয়া আমি এইফালে চিধা যাম বগীবিল, কিন্তু ৰাস্তা এটা জেগাত সোমাই যাম য'ত আপোনাৰ বহুত ডাঙৰ বোলে এডাল বেঙেনা গছ আছে, বাখৰ বেঙেনা বুলি কয়। পৃথিৱী বিখ্যাত অসমৰ নেমুগুৰি পথেৰে। নেমু গুৰি কেনেকে হ'ল? নেমুটো ৰসহে ওলাই। লোকেল বয় এতিয়া আমাক ক'ব যে নেমু গুৰি কেনেকে হ'ল। মই নাজানিম। আপুনি নাজানে নেকি দাদা? এইটো মই নাজানিম। স্ময়ক বৃক্ষ বাখৰ বেঙেনা, BSIP লক্ষ্ণৌৰ মতে মানে প্ৰায় 580 বছৰ, 2014 চনত 586 ইয়াৰ্ছ হৈছে। চাওক কিমান ডাঙৰ বেঙেনা গছ। চাওক, গোপ্ৰ চাগে ইমান ভালকৈ জাষ্টিছ কৰিব পৰা নাই। 586 ইয়াৰ্ছ, মাই গড, ভাবকচোন। 586 বছৰ পুৰণি এডাল বেঙেনা গছ। আৰু বহুত দূৰ দূৰণিৰ পৰা দেশ বিদেশৰ বহুত মানুহ ইয়াতে আহে এই গছডাল চাবৰ কাৰণে। সৌৱা ওপৰত কিছুমান বেঙেনা একদম টিকলু কেঁচাকৈ লাগি আছে। কিন্তু দাদাজনে কোৱা মতে বেঙেনাবোৰ বোলে ডাঙৰ নহয়। দাদা ইয়াৰে বেঙেনা খাব পাৰি কি নোৱাৰি? নাই, এইটো বেঙেনা খাব নোৱাৰি। আপোনালোকে যদি ভাবিছে ইমান ডাঙৰ বেঙেনা গছ, বহুত একদম কুইণ্টল বেঙেনা কিনি লৈ যাব, সেইটো নোৱাৰে। অকল আহিব, বেঙেনা গছডাল চাব আৰু ওলাই দিব। এতিয়া আমি সেইটোৱে কৰি আছোঁ। আজি দেখা পাইছে ক'ত গৈ আছোঁ। অহাকাইলৈও প্লেন আছে। পৰহি আপোনালোকক দিখৌ নৈখন একদম বঢ়িয়াকৈ দেখুৱাম। গতিকে চাৰিগৈ ভিডিঅ'কেইটা একদম জড়িত হৈ থাকিব চেনেলটোলৈকে। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি এইখিনিতে আছে মৰাণ টি ষ্টেট। আৰু আমি আহি পাইছোঁহি মৰাণ খটখটি। আৰু মৰাণ ঠাইডোখৰ একচুৱেলি 3খন ডিষ্ট্ৰিক্টত বিভক্ত হৈ আছে। এখন হ'ল আপোনাৰ ডিব্ৰুগড়, এখন হ'ল চৰাইদেউ আৰু এখন শিৱসাগৰ। 3খন জিলাত মৰাণখন আছে। ঐ দীপ, উঠা, বগীবিল পালো, উঠা। কি মিছা কথা? কিন্তু খোজকাঢ়ি যাব লাগে বগীবিল, গাড়ী নিব নিদিয়ে বগীবিলত। উঠা আগত বগীবিল। জল্দি আহা। আগত বগীবিল, গাড়ী নিব নিদিয়ে, খোজকাঢ়ি যাব লাগে। মানে একেটাই কি কৰিছে, গোটেই ৰাস্তাটো শুইছে অকল। আৰু আগত মই পেকাই আহি আছোঁ, শ্বৰ্টত লৈ পেলাই আহি আছোঁ। কিন্তু যিমান দিনক আমনি লাগে ন অলপ। কেনেকৈ লাগিল ঠগালো যে বগীবিল বুলি কৈ পেলাই। খুব শুইছে দেই। একো নাই, ইহঁতৰ টোপনি ভাঙাৰ জহতে চাহটো খাব পাৰিম। আৰু এইফালে আমাৰ লোকেল বয়। কেনাই মানৱ, ভাল লাগিছে আহি। আৰু এইফালে বডিগাৰ্ড। ফাইনেলি বগীবিল পাই গ'লো। বগীবিল এইটো প্ৰেংক আছিল। একচুৱেলি ৰাইড কৰি অহাৰ ইচ্ছা আছিল বাৰু। যি কি নহওক আহিলোঁ, সেইটো এটা বহুত ডাঙৰ ফূৰ্তি।
এইফালে আমাৰ গোটেইকেইজন ৰৈ আছে। একেদিনতে দেখিছে ৰাতিপুৱা ষ্টাৰ্ট কৰিছিলোঁ চৰাইদেউৰ পৰা, তাৰপিছত শিৱসাগৰ, তাৰপিছত ডিব্ৰুগড় আৰু যিখন বগীবিল আছিল সেইখন পাৰ কৰি পেলাই সিটো ছাইড আমি যিফালৰ পৰা আহিছিলোঁ সেইফালে আছিল ডিব্ৰুগড়, আৰু ইটো ছাইড আমি বৰ্তমান আহি পাইছোঁ ধেমাজি। একেদিনতে 4খন ডিষ্ট্ৰিক্ট, কি ক'ব, মজা লাগিছে। মানে সেইখিনি জেগাটোৰ নাম কি আছিল? মৰাণত আমি বঢ়িয়াকৈ কাৰেং ধাবাত লাঞ্চটো কৰিলোঁ গধূলি 5টাত, আৰু আমাৰ গোটেই জিজে স্পট দেখিছে। আৰু স্পেচিয়েল থেংকছ টু দ্য লোকেল বয় এণ্ড গাইড। আমাৰ গাইড আজি দিনটো বঢ়িয়াকৈ দুজনে মিলি ঘূৰাইছে ফুৰাইছে, আৰু আহিবলগীয়া নেক্সট দুটা ব্লগত এই গোটেই মানে এটা টিম গোটেইটোক দেখি থাকিব। গতিকে ইমানে আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে আপুনি লাইক কৰক, যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰক, আৰু লগতে বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। শিৱসাগৰখন ঘূৰি পেলাই একদম গোটেইখন চাফা কৰি দিওঁ, এটা জেগাও চেষ্টা কৰিম যাতে বাকী থাকি নাযায়। গতিকে ধন্যবাদ। জয় আই অসম ফ্ৰম দিছ ঐতিহাসিক প্লেচ। বাই বাই। দেখিছে এটা শ্বট ল'বৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয়, ইমান সহজ নহয়।